সকল জয় শ্ৰী ৰাম বন্ধুসকল, কি খবৰ? নিশ্চয় সকলোৰে ভাল। আৰু আজি আমি যাম শ্ৰী হনুমান বাবাৰ ওচৰত, যিহেতু হনুমান মন্দিৰত যাম আজি মংগলবাৰ। আৰু আমাৰ ওচৰতে আছে হনুমান মন্দিৰ, প্ৰায় 10 কিলোমিটাৰ ওচৰত আছে। 10 কিলোমিটাৰ ওচৰত নহয়, মানে 10 কিলোমিটাৰ মানে দূৰত আছে। বাবা যিটো মন্দিৰ আছে 10 কিলোমিটাৰ দূৰত আছে, ডুমনিত আছে মন্দিৰটো। আৰু এতিয়া আমি যাব আছোঁ মন্দিৰত। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, আপোনালোককো লৈ যাম মোৰ লগতে একেলগে মন্দিৰত। তো বলক নাকি। আৰু গাইজ এতিয়া আমি ফোন মাৰিম চানাদাক, আমাৰ চানাদাক। কালি ভিডিঅ'ত আপোনালোকে দেখছিল। ফোন মাৰি আছোঁ ৰ'ব, ফোন মাৰি আছোঁ। হেল্ল', ইফালে হৈছে এইটো আমাৰ গাঁৱৰ মন্দিৰ, আৰু ইফালে আমি বেটাৰী ৰিক্সা আহিবলৈ চানাদা আহি পালা দেই। ক'ত যাম আজি ক'ত যাম? মন্দিৰ, হনুমান মন্দিৰ ডুমনি। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। লাহেকৈ ডুমনি পাম আৰু ডুমনি পাৰ আগে মানে আমি বেটাৰী ৰিক্সাত যি আহোঁ, এই বেটাৰী ৰিক্সাত মানে এয়াৰ কণ্ডিশ্যনতটো একদম বেলেগ, মানে AC গাড়ীও পাত্তা নাপায় বেটাৰী ৰিক্সা। আৰু মানে BMW মাৰ্চিডিছৰ যেনে এটা লাক্সাৰিয়াছ, আৰু মানে সেই লাক্সাৰিয়াছত চাগে বহুত গুণ ওপৰত মানে বেটাৰী ৰিক্সা, যি একদম এয়াৰ কণ্ডিশ্যনাৰ অহান্দিও বতাহে একদম ভাল লাগে আৰু মানে। চ' এতিয়া আমি ফাইনেলি ডুমনি আহি পালোঁ। চাইনবৰ্ডত পূৰা লেখা আছে স্বাগতম ডুমনি চাহ বাগিচালৈ। আৰু এইখন হ'ল হনুমান মন্দিৰৰ নতুন গেট, মানে বানে আছে, কিন্তু মানে খোলা দিব কিজানি কেইদিনমান পাছত। কিন্তু আমি দৰ্শনখিনি কৰি ল'লোঁ, আৰু বেলেগ চানাদা দৰ্শন অলপ কেনে লাগিল? ভাল লাগছে। আৰু এই হৈছে আমাৰ ডুমনিৰ চাহপাত বাগান, চাই লওক। বেলেগ নাই, চবে দেখাই পাইছি, চাহপাত বাগানো কাই দেখা নাই, কিন্তু মই আজি জাষ্ট দেখাই দিলোঁ আৰু। তো এখানে হৈছে চাহপাত বাগান, আৰু এইগিলা চাহপাত, এইগিলাখান তুলসী কিজানি, এইটো আৰু নতুনকৈ ওলাইছি। তো এই আৰু চবফালে চাহপাত বাগানে, মানে প্ৰায় এখিনি মানে 20-30 কিলোমিটাৰ চাহপাত বাগান এতিয়া ভৰি আছে। তো সেয়ে আৰু এতিয়া আমি গাড়ীত যাম, ঘৰত যাম। এখানে হচ্ছে ডুমনির ফ্রেশ মার্ট, আর এটা আমি ফ্রেশ মার্টত শুনিম প্রথমবারের বাবে। আর ফ্রেশ মার্ট ডিম্পুদাই ওপেনিং করছিল। সব বস্তু না সব যেতে চাইছো ইউনিক বস্তু, কিবা ঠান্ডা নাপায় বস্তু এগুলো নাহে। ফ্রেশ মার্কের পৰা এইটো ললো, আৰু এইটো ললে বোলে ৰিচিভ বলবো। আৰু ইয়াৰ প্ৰাইচ আছে 90, আৰু 81 দিব।
লগাই দিছি ফ্ৰেছ মাৰ্টৰ পৰা আমি এতিয়া ওলালোঁ তাতে মানে ফাৰ্ষ্ট টাইম আজি মানে শ্বপিং মলত মানে বজাৰ কৰিছোঁ বজাৰ কৰা নাই এটা জাষ্ট ফেচ ৱাছ আনিছোঁ তো সেয়ে আৰু এতিয়া ঘৰত যাওঁ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগছে লাইক কমেণ্ট আৰু শ্বেয়াৰখিনি কৰি দিব শ্বেয়াৰটো মেইন কৰি দিব আৰু ভিউজ একদম নহা গৈছিল শ্বেয়াৰখিনি কৰি দিব আৰু মোৰ লগতে আপোনালোকক মন্দিৰত দৰ্শন কৰালোঁ তো জয় শ্ৰীৰাম